সকলোকে নমস্কাৰ ডিজে ব্লগছ মাজুলীলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আসলে এটা বিশেষ কাৰণে ভিডিওটো কৰিছো সকলোৱে নিশ্চয় গম পায় যে সুনিতা উইলিয়ামছ যি মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বাটছ উইলমোৰ তেওঁলোক দুজন মানে পৃথিৱীত আহি পাবহি আজি মই ভিডিওটো বনাইছো 18 মাৰ্চ ৰাতি বনাইছো কিন্তু তেওঁলোক 19 মাৰ্চৰ ৰাতিপুৱা আহি পাবহি আসলে ৰাতিপুৱা হৈ যাব তেতিয়া 3:27 টাইম দিছে 3:27 পৃথিৱীত মানে অৱতৰণ কৰিব তেওঁলোক এই কথা কিছুমান আসলে ইন্টাৰেষ্টিং ফ্যাক্ট মই পাইছো মানে সংগ্ৰহ কৰি পেলাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে সুনিতা উইলিয়ামছে তেওঁ গৈছিলে কেতিয়া তেওঁ গৈছিলে যে জুনৰ 5 জুন তাৰিখে 2024 চনৰ 5 জুন তাৰিখ হৈছে গতিকে গোটেই টোটাল 9 মাহ হৈছে 9 মাহ থাকিবলগীয়া হৈছে কিন্তু তেওঁলোক আসলে 8 দিনৰ পৰা প্ৰগ্ৰামৰ কাৰণে গৈছিলে এখন ফ্লাইট টেষ্টিংৰ কাৰণে স্পেচত গৈছিলে কিন্তু তেওঁলোক থাকিবলগীয়া হ'ল 9 মাহ টেকনিক্যাল কিছুমান ইস্যুৰ কাৰণে তেওঁলোক থাকিবলগীয়া হ'ল আৰু তেওঁলোক আসলে জানি কিছুমান ফ্যাক্ট আচৰিত হ'ব আপোনালোক যে খাইছিলে কি তেওঁলোকে প্ৰথমতেতো খানা নিছিলে ন 8 দিনৰ কাৰণে নিছিলে 8 দিন মানে এক্সট্ৰাকে চাগে তেওঁলোক 1 মাহৰ বা 1 মাহ 2 মাহৰ কাৰণে খানা এক্সট্ৰাকে লৈ গৈছিলে কিন্তু তাৰ পিছত খানা শেষ হ'ল বা তেওঁলোক লাষ্টত কি খাইছিলে প্ৰথমতে খাইছিলে পিজ্জা খাইছিলে roasted chicken খাইছিলে বাকি ধুনীয়া খানা খাইছিলে মানে প্ৰথমতে যেটো কালেকচন আছিল তেওঁলোকৰ খানাৰ কিন্তু লাষ্টত আপুনি জানি আচৰিত হ'ব তেওঁলোকে নিজৰ প্ৰসাব খাবলগীয়া হৈছিলে যেহেতু তাত এক টোপাল পানীও মানে নষ্ট যাতে নহয় এই পানীটো কাৰণে পানী যেটো তাত পাবলে নাই গতিকে পানী অসুবিধাৰ কাৰণে তেওঁলোকে নিজৰ প্ৰসাবটো ৰিসাইকেল কৰি পেলাই আকৌ পানী হিচাপে খায় আকৌ ৰিসাইকেল লৈ ওলাই আকৌ সেইখিনিকে ৰিইউজ কৰিছিলে মানে বুজি পাইছেনে গতিকে এটো ডাঙৰ কথা ন এটা মানে এটো ভাবিলে আপুনি ভাবকচোন কিনেকুৱা এটা উপায়হীন সিচুৱেচনত তেওঁলোকে কিমান ডাঙৰ এটা কাম কৰিছে গোটেই পৃথিৱীবাসীৰ কাৰণে আৰু ইন্টাৰেষ্টিং ফ্যাক্ট আৰু দুটা মান আছে তেওঁলোক কিমান ডাঙৰ মহাকাশচাৰী নহয় জানো পৃথিৱী একদম টপ মানে এষ্ট্ৰনট কিন্তু তেওঁলোকেও ভগৱানক বিশ্বাস কৰে তেওঁলোকৰ লগত লৈ গৈছিলে ভাগৱত গীতাৰ এখন কপি লৈ গৈছিলে আৰু উপনিষদৰ এখন কপি লৈ গৈছিলে ভাবক তেওঁলোক ভগৱানক বিশ্বাস কৰি ভগৱানক মানে আধ্যাত্মিকতাটো আনিবৰ কাৰণে মানে তেওঁলোকে সেইখিনি পঢ়িছিলে তাত গৈ পেলাই গতিকে গোটেই টোটাল এটা সেটআপ লৈ গৈছিলে তেওঁলোকে আৰু আশা কৰিছো ভালে ভালে আহি পাবহি আপোনালোকে যদি ভিডিওটো চাই আছে 19 মাৰ্চৰ পিছত নিশ্চয় আহি পালেহি ভালে ভালে আৰু তেওঁৰ লগত গৈছিলে সুনিতা উইলিয়ামছ আৰু বাটছ উইলমোৰ গৈছিলে আৰু লগত তেওঁলোকৰ লগত দুজন আছে ৰাছিয়ান যিজন মহাকাশচাৰী মই কৈ দিছো নামটো এলেক্সাণ্ডাৰ বুলি এজন গৈছিলে আৰু নিক হক এই দুজন গৈছিলে গতিকে তেওঁলোক যিটো ইলন মাস্কৰ যিটো কোম্পানী স্পেসএক্সৰ এখন মহাকাশযান গৈ অলৰেডি পাইছেগে তেওঁলোকক আনি আছে আৰু স্পেসএক্সৰ যিটো ড্ৰেগন বুলি কোৱা হয় ক্ৰিউ 10 গতিকে সেইখন অলৰেডি তাৰ পৰা আহিছে বুলি কোৱা শুনিছো গতিকে আশা কৰিছো যে ভালে ভালে তেওঁলোক পাবহি আৰু এই চেহাৰাটো সব যেতিয়া প্ৰথম সুনিতা উইলিয়ামছ গৈছিলে স্পেসত কিমান শকত আছিলে মানে খুব ধুনীয়া চেহাৰা আছিলে কিন্তু এতিয়া বহুত বেছি খিনাই গ'ল যেহেতু তাত আপোনাৰ নিউট্ৰিশনৰ অভাৱ ভিটামিনৰ অভাৱ সেইখিনি তেওঁ অহাৰ পিছত চাগে বহুত দৰকাৰ হ'ব তেওঁ মেডিকেল ক্ষেত্ৰত মানে টেস্ট কৰা হ'ব নিশ্চয় গোটেই পৃথিৱীৰ কাৰণে তেওঁলোকে কাম কৰিছে নহয় জানো স্পেসত কি হৈছে কি নাই হোৱা গোটেইখিনি তেওঁলোকে ইনফৰমেশন লৈ আহিব পৃথিৱীলৈ নিশ্চয় এটো এটা মানে আপগ্ৰেডেশন হ'ব নিশ্চয় স্পেসৰ ক্ষেত্ৰত মানে মহাকাশৰ ক্ষেত্ৰত আৰু আগবাঢ়িব পৃথিৱীখন হেতু কাৰণে ভাল লাগিছে ঠিক আছে আৰু বেছি নকওঁ সৰু কিছুমান ফ্যাক্ট দিবলৈ চেষ্টা কৰিলে আপোনালোকক যদি ভিডিওটো ভাল পালে আপোনালোকে প্লিজ লাইক এটা কৰি দিব আৰু যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাইছে ভিডিওটো লাইক কৰি দিব মোৰ পেজটো ফলো কৰি দিব ডিজে ব্লগছ মাজুলী তৰফৰ পৰা বহুত বেছি ধন্যবাদ আৰু সুনিতা উইলিয়ামছ গ্ৰেণ্ড চেলুট এগৰাকী নাৰী হৈ পেলাই ইমান ডাঙৰ কাম কৰি পাইছে বহুত ডাঙৰ কথা নাৰী জাতিটোৰ কাৰণেও এটো এটা গৰ্বিত বিষয় আজি আহিছো দিয়ক আকৌ ভিডিওৰ অতি সোনকালে লগ পাইছো ঠিক আছে বাই বাই